All right, guys. Asa खालामो नोंथांमोना बयबो मोजाङैनो दं। दिनै फेब्रुवारि दाननि 18, 2025 मैया आसामनि गिदिर गिदिर राजखान्थि दैदेनगिरिफ्रा बुंदों 17 फेब्रुवारि 2025 आ बड'लेण्डनि आसामनि मोनसे हिस्टोरिक डे माने जारिमिनारि सान। बे साननिनो माखासे important जाथाय events which had happened yesterday बड'लेण्ड टेरिटरियेल काउन्सिलनि एसेम्बलि हाउसआव जाबायदि जाथाय जालांदों बेनिनो माखासे क्लिप्स आं लाबोदों। मैया नोंथांमोना आखिल गगैनि बिबुंसारखौ नुदों जानो हागौ एसेम्बलियाव। बिथांनि सोंथिफोरा डेम'क्रेटिक कान्ट्रिनि थाखाय जोबोर बाख्नायथाव। very important मानोना डेम'क्रेटिक कान्ट्रियाव बयहाबो बुंनायनि इन्डियायाव स्पेसियेलि इन्डियायाव बुंनायनि राइट्स दं। बयबो बुंनो हायो। गभर्नमेन्ट सोरखारखौ कुइसन खालामनो हायो। बिथाङा जोबोर गिख्रांथाव गिलु बालु सोंलुफोर सोंदों मैया। I like it. Very important questions. नोंथांमोनाबो दिनैनि भिडिअ'आव नुनो मोनगोन। आगोलाव जुदि मैया नायाखैबा दिनैनि भिडिअ'आव नुनो मोनगोन। फिननायाव आसामनि चिफ मिनिस्टाराबो फिनदों, इमोसनेल रावजों फिननाय होदों। बड'लेण्डनि सुबुंफोरखौ बुजायनो सानदों। very interesting. बेल' नङा, बड'लेण्डनि CEM प्रमद बर'आबो जेंनाफोरनि जेयाव गोग्लैनांदों। देबोर नांनानै थादों। He is trying to find out the answers within the questions. Very difficult task, guys. मानोना जायखौ जोङो 1500 crore पेकेज दं होननानै सानदोंमोन सिपिआव, गैला, खम जाबाय। सेन्ट्रेल गभर्नमेन्टनि 750 crore दङ, नाथाय स्टेटनि 750 crore जोब्बाय। मानोना मैया जोंहा मानिनां चिफ मिनिस्टारा बुंदों 800 crore तामुलपुराव मेडिकेल कलेज गायसनगासिनो दङ। 800 crore out of 750, that means extra 50 crore होखाबाय। ओंखायनो आसाम गभर्नमेन्टनि 750 crore कन्ट्रिबिउसनआ जोंनि सिपिआव गैला, जोब्बाय। Alright. So in this blog I have got top 3 questions from Akhil Gogoi. बिथांनि इम्पर्टेन्ट कुइसन्सफोरखौ आं पिकआप खालामदों। नोंथाङा नुनो मोनगोन। बेनिफ्राय बेफोर कुइसन्सफोरनि एन्सार्स जोंनि मानिनां चिफ मिनिस्टार होदों, बेफोरखौबो नोंथाङा नुनो मोनो। All right, let us watch it, then we'll talk at the end. Okay. শ্ৰী অখিল গগৈ। স্যাৰ, আজি যদি মোক আপুনি 20 মিনিট সময় দিয়ে। নাই, আপুনিতো আগতে গভৰ্ণৰ স্পীচতে কৈ দিলে 6 শিডিউলটো। তেতিয়াহ'লে স্যাৰ 3 মিনিট জনজাতিৰ সমস্যাটোৰ সমাধানৰ এটা ৰাস্তা আপোনাৰ সাজেশনখিনি দি দিয়ক। স্যাৰ, মই আপোনাৰ অবজাৰভেশ্যন সাজেশন শৰ্টলি স্যাৰ 3 মিনিটত। এতিয়া আমি দেখিছোঁ যে BTRটো যদি সঁচাকৈ ভালকৈ কাৰ্যকৰী হ'ব লাগে তেতিয়াহ'লে ফাণ্ড পজিশ্যনটো বাঢ়িব লাগে। এতিয়া দেখা গৈছিলে যে 2020-21 চনত যেতিয়া হাগ্ৰামা মহিলাৰ লাষ্ট আছিলে তেতিয়া BTRৰ বাজেট আছিলে 680 কোটি টকা ষ্টেট গভৰ্ণমেণ্টৰ পৰা, SOPT যিটো 680 কোটি টকা। সেইটোৰ পৰা প্ৰত্যেক বছৰে 10%কে যদি বাঢ়ি যাবলৈ হয় 2025-26 চনত আচলতে আজিৰ দিনটোত BTRৰ কাৰণে বাজেট হ'ব লাগিছিলে 1095 কোটি টকা, কিন্তু ষ্টেট গভৰ্ণমেণ্টে এইটো কমাই 800 কোটি টকা কৰিছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াত উপস্থিত আছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আৰু 295 কোটি টকা BTRক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ঠিক তেনেকৈ মই ভাবোঁ যে ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু কাৰ্বি অট'নমাছ কাউন্সিলৰ ক্ষেত্ৰতো 10%কে বঢ়োৱাৰ যিটো নিয়ম সেই অনুসৰি ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু
আপোনাৰ কাৰ্বি অট'নমাছ কাউন্সিলকো ফাণ্ডটো SOPD বা ষ্টেটৰ পৰা দিয়া ফাণ্ডটো অলপ বঢ়াব লাগে এইটো দুৰ্ভাগ্যজনক কথা যে এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডটো BTR ক্ষেত্ৰত কমাই দিছে মই আশা কৰোঁ আমাৰ ষ্টেট গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টক এইটো বঢ়াবৰ কাৰণে অনুৰোধ কৰিব আমি আপোনালোকে যিমান কথা কৈছে মই খুব আদৰণি জনাইছোঁ যে কোকৰাঝাৰক বেছি টকা দিব লাগে ডিমা হাছাওক দিব লাগে কাৰ্বি আলঙক দিব লাগে অহাকালি যদি SOPDত মই 40 কোটি টকা বিজনেছ দিওঁ আৰু আপোনাক 20 কোটি দিওঁ প্ৰথম আপুনি আহি আপত্তি কৰিব গতিকে আজি আমি সদনত এটা সিদ্ধান্ত লওঁ যে প্ৰত্যেকগৰাকী বিধায়কে নিজৰ নিজৰ 5 কোটি টকা কমাই দিব আৰু 6 শিডিউল এৰিয়াত PW দিব ৰাজনীতি কৰা টান সহজ কিন্তু জনজাতীয় লোকক মনেদি ভাল পোৱা আৰু সাহসেদি কাম কৰা এটা বেলেগ সব কথা আপুনি ক'ব পাৰে কিন্তু যেতিয়া নিজৰ গাত টুকৰটো পৰিব তেতিয়া তাক সহ্য কৰিব পাৰাৰ ক্ষমতা আমাৰ আছে না এইটো চাব লাগিব এইটো বিধানসভাৰ বাজেট বিধানসভাই ঠিক কৰি দিয়ক অজন্তা নেওক ডাঙৰীয়ানীৰ হাতত ডিষ্ট্ৰিবিউটিভ দৰমাহা দিয়াৰ পিছত 25,000 টকা আছে কিমান টকা 6 শিডিউলক দিব লাগে আপোনালোকে ঠিক কৰি দিয়ক কোনো আপত্তি নাই ইয়াতে বক্তব্য ৰাখি পেলাই মানুহক ইনসাইট কৰি পেলাই তাৰ পৰা কোনো লাভ নাপাওঁ তাৰ পৰা যিখন বৰ অসমৰ আমি কল্পনা কৰিছোঁ সেই বৰ অসমৰ কল্পনা স্তিমিত হয় আজি আপুনি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথা আনিছে প্ৰথম মই গাড়ীৰ পৰা নামিয়ে গৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক প্ৰণাম কৰিছোঁ আপুনি কৰিছেনে নাই মই গম নাপাওঁ মই মাননীয় অধ্যক্ষ মই আপোনাক অভিযোগ দিয়া নাই মানুহৰ অন্তৰত এটা বেলেগ ধৰণৰ প্ৰথম যেতিয়া মোৰ ইয়াত কাৰ্যসূচী নাছিলে প্ৰমোদ বড়ো ডাঙৰীয়া মই আহিছোঁ প্ৰথম মই কৈছোঁ যে কাৰ্যসূচী আৰম্ভ হোৱাৰ আগতে মই উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত যাম তাৰ পিছতহে মই বিধানসভালৈ যাম এই যে ইয়াক কোনো কাৰ্যসূচী নাই কিন্তু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো সমগ্ৰ অসমতে আজি আমি অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছোঁ 31 মাৰ্চ আপুনি বডোফাৰ জন্মত আপুনি বুলি কোৱাটো বেয়া হৈছে অধ্যক্ষ মহোদয় সন্মানীয় বিধায়কে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটোত আছে নাই মই নাজানো কেতিয়াও মই টুইট কৰা দেখা নাই এতিয়া মই আপোনালোকক ক'ব খুজিম যে আসলতে BTR যিখন চুক্তি হ'ল মই 6 শিডিউল গোটেইটোলৈ যোৱাৰ আগত BTR চুক্তিখনত সৰ্বমুঠ চৰকাৰে কৈছিলে যে 79টা আমি কাম BTRৰ কাৰণে কৰি দিম 79টা কাম কৰি দিম অলপ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ তেতিয়া তেখেতে ক'লে যে অকল এটাহে কাম বাকী আছে গোটেইখিনি কৰিলোঁ মই দেখিলোঁ যে গোটেইখিনি মই নিজে ইয়াতে একদম ধুনীয়াকৈ বনাই আনিছোঁ ৰিচাৰ্চ কৰি সব মানুহৰ লগত কথা বাৰ্তা পাতি যে আসলতে BTRৰ চুক্তি 2020 চনত 27 জানুৱাৰী তাৰিখৰ দিনে যে 79টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ কেৱল 24টা কামহে এতিয়ালৈকে কৰা হৈছে অৰ্থাৎ 30.37% হে কাম কৰা হৈছে আৰু বেছিভাগ কামে এতিয়ালৈকে কৰা নাই মই ভাবোঁ যে অসম চুক্তিৰ নিচিনাকৈ আকৌ BTR চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয় আকৌ যদি বড়ো মানুহে হাতত অস্ত্ৰ তুলিবলগীয়া নহয় তাৰ কাৰণে এবছৰৰ ভিতৰতে BTR চুক্তি 2020 চনৰ চুক্তিৰ 100% দফাসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে মাননীয় অধ্যক্ষ মহোদয় বড়ো চুক্তিৰ তেখেতে যদি পঢ়ে যিখিনি আঁচনিৰ নাম তেখেতে গাই দিলে তাত কি লিখা আছে দিছ ইজ এ ইলাষ্ট্ৰেটিভ লিষ্ট এখন সূচাংক now it is up to the Bodo leaders within the allocation of 1500 crores কোন কেটা স্কিম তেওঁলোকে লয় আপুনি জানি ভাল পাব যে অসম চৰকাৰৰ ভাগত আছিলে 750 কোটি টকা আৰু অসম চৰকাৰে 750 কোটি টকা পাহৰি অকল তামুলপুৰত মেডিকেল কলেজ বনাবৰ কাৰণে 800 কোটি টকা খৰচ কৰিছে এতিয়া আপুনি মানুহক ক'লে যে গাঁও বাদ দিয়ক গাঁও সোমাই দিয়ক বডোলেণ্ড যদি এই ধৰণে চলে
আজি যদি আপুনি কৈছে মাত্ৰ 60খন গাঁও সোমোৱালোঁ, 60খন গাঁও সোমোৱা সহজ নাছিলে। আজি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ইয়াত নাই, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আছে। এখন গাঁও সোমাব পাৰি নেকি, চেষ্টা কৰক। নাই। আনহাতে ভাৰতৰ সংবিধানত মানে কি হ'ল, এতিয়া কি আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল BTR বা যিকোনো 6 শিডিউল এৰিয়া, কাৰ্বি আংলঙে হওক বা ডিমা হাছাও, আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে যিটো পইচা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পইচাটো আকৌ ৰাজ্য চৰকাৰলৈ আহে, ৰাজ্য চৰকাৰে কেইদিনমান তাতে উমনি দিয়ে, তাৰপিছত আকৌ বহুদিনৰ মূৰতে আমাৰ BTRলৈ পঠিয়াই দিয়ে বা কাৰ্বি আংলঙলৈ পঠিয়াই দিয়ে। সেইটো ডাইৰেক্টলি দিবৰ কাৰণে 125ত যিটো সংশোধনী আনিব খোজা হৈছে, সেই সংশোধনীটো বিসংগতিপূৰ্ণ। বিসংগতিপূৰ্ণ এই কাৰণে যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 275হে অট'নমাছ কাউন্সিল 6 শিডিউল এলেকাবিলাকৰ ফাণ্ডৰ কথাটো আছে, কিন্তু 125ত আৰ্টিকল 280 সংশোধন কৰাৰ কথাহে কোৱা হৈছে। 280 সংশোধন কৰাৰ কথা কৈছে। এইটো অকল আমাৰ ডিষ্ট্ৰিক্ট কাউন্সিল, আমাৰ পঞ্চায়তবিলাক, ডিষ্ট্ৰিক্ট পঞ্চায়তবিলাকৰ কাৰণে। তেতিয়া BTRৰ মৰ্যাদা হ্ৰাস হ'ব। BTRত আচলতে যি ক্ষমতা দিব খোজা কৈছে সেই ক্ষমতাটো নাইকিয়া হ'ব। আৰু এতিয়া আমি কেইটামান আমাৰ ৰং কনচেপশ্যন প্ৰথম মই দূৰ কৰিছোঁ যে 6 শিডিউল এৰিয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্টে কোনো টকা পইচা নপঠায়। এইটো এটা যি ইয়াত ধাৰণা দিয়া হৈছে যে দিল্লীৰ পৰা টকা আহে, টকাটো ৰাজ্য চৰকাৰে ধৰি ৰাখে। 6 শিডিউল এৰিয়াক সম্পূৰ্ণ পুঁজি যোগান ধৰাৰ দায়িত্ব হ'ল ৰাজ্য চৰকাৰৰ। ইয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্ট ডাজেণ্ট গিভ এ ছিংগল ৰুপিজ। গতিকে এই কথাটো আমাৰ মানুহৰ মাজত কিছুমান ভুল ধাৰণা যে দিল্লীয়ে টকা দিয়ে, দিছপুৰে টকাটো ধৰি ৰাখে। যেতিয়া আমি তথ্যৰ ভিত্তিত বক্তব্য নিদিওঁ, সাধাৰণ জনজাতীয় লোকসকলৰ মনত ধাৰণা হ'ব যে দিছপুৰত কিবা এটা ৰাজনীতি কৰা হয়। দিছ ইজ এ ট্ৰান্সপাৰেণ্ট গভৰ্ণমেণ্ট। আৰু আপোনাক মই তথ্য সহকাৰে ইয়াত ক'ব খুজিছোঁ মুখ্যমন্ত্ৰী আসনৰ পৰা যে আজিকালি 6 শিডিউল বুলি আগতেও কোনো ধৰণৰ টকা পইচা ৰাজ্য চৰকাৰক দিয়া নহয়। আমি আপোনালোকে যিমান কথা কৈছে। Alright guys, आं सानो जोंनि MOS खालामनाया एसे गोरोन्थि जादों। मानोना 1500 crore एफा बुरजा जों जे प्रजेक्ट लिस्ट होदों, इलास्ट्रेटिव लिस्ट, बेफोरखौ फुल गासैखौबो मावजोब हानाय नङा। फैसाया एसे खम जागोन। ओंखायनो जोंनि बेयो मोनसे गोरोन्थि। एनिवेज, गोरोन्थिजोंनो जों बयबो सोलोंगोन। Let us hope for the best. So, नोंथाङा मा सानो? कमेन्ट्स लिरना हरदो। Alright, दिनै बेयावनो फोजोबनाय जाबाय। इयुनाव माबा मोनसे गोदान टपिक लानानै लोगो मोनबावगोन। Until then, take care. Bye.